হেল্ল' এভৰিৱান মই ইছফাকুল মোৰ চেনেল কেৰিয়াৰ ইনচাইট বাই ইছফাকুলত আপোনালোকক স্বাগতম জনালোঁ আজি মোৰ কেৰিয়াৰ কাউন্সেলিঙৰ বিষয়টো হ'ল নাৰ্ছিং এএনএম জিএনএম আৰু বিএছচি নাৰ্ছিং যেতিয়া মই কেৰিয়াৰ কাউন্সেলিং কৰোঁ তেতিয়া বহুতখিনি ছাত্ৰ ছাত্ৰী বিশেষকৈ আৰ্টছৰ ছাত্ৰ ছাত্ৰীখিনি সুধে যে মই নাৰ্ছিং কৰ্চটো কেনেকৈ পঢ়িব পাৰিম মই তেনেকুৱাত আমাৰ আৰ্টছৰ ছাত্ৰীসকলৰ কাৰণে ক'ব বিচাৰোঁ আপোনালোকে বিচাৰিলে আমাৰ ছাত্ৰীসকলে এএনএম বা জিএনএম কৰিব পাৰে তাৰ আপোনাৰ ডিউৰেশ্যন আপোনাৰ এএনএমৰ 2 বছৰ আৰু আপোনাৰ জিএনএমৰ 3.5 বছৰ কিন্তু যদি আপুনি বিএছচি নাৰ্ছিং পঢ়িব খোজে তেনেহ'লে ডেফিনেটলি আপুনি ছায়েন্স বেকগ্ৰাউণ্ডৰ হ'ব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হ'ব আপুনি ক্লাছ 12 আপুনি 50% মিনিমাম আপোনাৰ ৰিকুৱাৰমেণ্ট হ'ল 50% আৰু লগতে আপোনাৰ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এই তিনিটা পাছ কৰিব লাগিব লগতে আপোনাৰ ইংলিছ এজ এ মেণ্ডেটৰী ছাবজেক্ট চ' যিখিনি ছাত্ৰ ছাত্ৰীয়ে বিএছচি নাৰ্ছিং কৰিব খোজে তেখেতসকলৰ বাবে এইটোৱে ক্ৰাইটেৰিয়া ইয়াৰ বাবে আপুনি নিটৰ কাৰণে কোৱালিফাই নিট এণ্ট্ৰেঞ্চ সেইটো ইম্পৰ্টেণ্ট নহয় আপোনাৰ ক্লাছ 12 যিটো আপোনাৰ পাৰ্চেণ্টেজ তাৰ ওপৰত ডিপেণ্ড কৰিয়ে আপুনি বিএছচি নাৰ্ছিঙত এডমিশ্যন ল'ব পাৰে কিন্তু এডমিশ্যন লোৱাৰ আগতে এটা বস্তু সদায় মন কৰিব যে আপোনাৰ ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল বা ষ্টেট নাৰ্ছিং কাউন্সিলৰ এফিলিয়েশ্যন আছে নে নাই কাৰণ আপুনি যেতিয়া কাইলৈ এখন লাইচেন্সৰ কাৰণে এপ্লাই কৰিবলৈ যাব তেতিয়া আপোনাক সেই ষ্টেট নাৰ্ছিং কাউন্সিলৰ আমাৰ অসমৰ এটা ষ্টেট নাৰ্ছিং কাউন্সিল আছে তাৰ আপোনাৰ এফিলিয়েশ্যন দৰকাৰ হ'ব আপুনি সেই লাইচেন্সখন এপ্লাই কৰিবলৈ যাওঁতে মই আজি নাৰ্ছিঙৰ কথা এটা কাৰণে ক'ব খুজিছোঁ কাৰণ বৰ্তমান সময়ত যেতিয়া আফটাৰ ক'ভিডৰ পিছত আমাৰ স্বাস্থ্য বিভাগটোত বহুতখিনি স্বাস্থ্যকৰ্মীৰ প্ৰয়োজন হৈ পৰিছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে এখন দেশত নাৰ্ছিছ টু পেচেণ্টৰ ৰেচিঅ' যিটো হয় সেই ৰেচিঅ'টোত আমি ভাৰত বহুত বেছি পিছ পৰি আছোঁ ত' আপোনাৰ এটা হিউজ গেপ বৰ্তমান আছে যিটো কাৰণে জব অপৰচুনিটি এইটো ছেক্টৰত বহুতখিনি আছে যিখিনি ছাত্ৰ ছাত্ৰীয়ে ছায়েন্স বেকগ্ৰাউণ্ডৰ হয় কেৰিয়াৰৰ কাৰণে কিবা প্ৰফেচনেল কোৰ্চ এটা কৰিব খোজে তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলে আপোনালোকে বিএছচি নাৰ্ছিং কোৰ্চটো ল'ব পাৰে আৰু এটা বস্তু ভাল আমাৰ যিখিনি নাৰ্ছিং ষ্টুডেণ্ট মই সিহঁতক ক'ব বিচাৰোঁ আপোনালোকে ফৰেইন কাণ্ট্ৰিত আপোনালোকে যদি হাই ষ্টাডি বা তাত আপোনালোকে যদি জবৰ কাৰণে যাব খোজে তেনেহ'লে আমাৰ ইণ্ডিয়ান নাৰ্ছৰ বহুতখিনি সুবিধা হয় বহুতখিনি সুবিধা পায় লাইক যদি আমাৰ গোটেই পৃথিৱীৰ ভিতৰত আপুনি জাৰ্মানীক লয় লাক্সেমবাৰ্গ লয় সেইবিলাক কাণ্ট্ৰিত আমাৰ ভাৰতীয় নাৰ্ছৰ চাহিদা বহুত বেছি তাত চাকৰিৰ কাৰণে আপুনি যদি জাৰ্মানী লয় জাৰ্মানীত আপোনাৰ ইয়েৰলি আপুনি মিনিমাম তাত যিটো ৰেচিঅ' হয় তাত যিটো আমাৰ ভাৰতীয় নাৰ্ছৰ কাৰণে যিটো দৰমহা হয় আপুনি বছৰেকত আপুনি 50 পৰা 60 লাখ টকা ইনকাম কৰিব পাৰিব ঠিক তেনেকৈ লাক্সেমবাৰ্গ তাৰপিছত আহে তাৰপিছত UK আহে আপোনাৰ ইজৰাইল আহে তেনেকৈ বহুতখিনি কাণ্ট্ৰিজ আছে য'ত আপোনাৰ ভাৰতীয় নাৰ্ছসকলে তাত চাকৰি পোৱাটো বহুত সহজ হয় চ' সেইবাবে মই ক'ব বিচাৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিখিনি ক্লাছ 12 ছায়েন্সৰ ষ্টুডেণ্ট তেখেতসকলে যদি বিচাৰে বিএছচি নাৰ্ছিংটো এজ এ কেৰিয়াৰ হিচাপে ল'ব পাৰে আৰু কেতিয়াও নভাবিব যে বিএছচি নাৰ্ছিং মানে অকল ছোৱালীৰ বাবে হয় বিএছচি নাৰ্ছিং আপোনাৰ ল'ৰা আৰু ছোৱালী দুইখিনিয়ে কৰে আমাৰ ইয়াত আমি ভাবোঁ নাৰ্ছ অকল ছোৱালী হয় কিন্তু সেইটো সঁচা কথা নহয় একচুৱেলি নাৰ্ছিং ছেক্টৰত আপোনাৰ ল'ৰাও যাব পাৰে আপোনাৰ ছোৱালীও যাব পাৰে আৰু মই এইটোৱে ক'ম যদি আপোনাৰ একচেপ্ট ছায়েন্স বেকগ্ৰাউণ্ড কোনোবা বেলেগ ষ্ট্ৰীমৰ থাকে ডেফিনেটলি আপোনালোকে এএনএম বা জিএনএমত যাব পাৰিব তাত আপোনালোকে এজ এ নাৰ্ছিং আপোনাৰ এজ এ কেৰিয়াৰ হিচাপে ল'ব পাৰিব জব অপৰচুনিটি যদি চাই আপোনাৰ যিমানখিনি প্ৰাইভেট হস্পিটেল হওক গভৰ্ণমেণ্ট হস্পিটেল হওক আপোনাৰ কমিউনিটি ছাৰ্ভিচ হওক বহুতখিনি চাকৰি আছে এইটো ক্ষেত্ৰত মই ইয়াৰ ছাবজেক্ট বেচিকেলি ছায়েন্সৰ ষ্টুডেণ্টখিনিৰ কাৰণে ক'ম এনাটমি হওক ফিজিঅ'লজি হওক আপোনাৰ বায়'কেমেষ্ট্ৰি হওক আপোনাৰ মাইক্ৰ'বায়'লজি হওক পেডিয়েট্ৰিক নাৰ্ছিং হওক সেইখিনি আপোনাৰ ছাবজেক্টখিনি ইয়াত কভাৰ কৰে চ' ভিডিঅ'টো চাই যদি ভাল লাগিলে ডেফিনেটলি লাইক আৰু শ্বেয়াৰ কৰিব তাকেই কৈ নমস্কাৰ